কাৰ্বি আংলঙত প্ৰথম কোভিড-19 আক্ৰান্ত এজনৰ বিশেষ ৰেলযোগে আহি ডিফুৰ হোটেল সিংহাসনত কোৱাৰেণ্টাইনত আছিল প্ৰেম তামাং নামৰ নতুনকৈ কোভিড ৰোগত আক্ৰান্তজন এমএমচিত সম্প্ৰতি চিকিৎসাধীন তামিলনাডুত কৰ্মৰত 7জন যুৱক সাইকেলেৰে সুদূৰ তামিলনাডুৰ পৰা আহি আছে অসমলৈ এই কেইজন কাৰ্বি যুৱক নেলুৰ চেনিগুণ্টাৰ পৰা 20,267 কিলোমিটাৰ পথ অতিক্ৰম কৰি আহি আছে সিএমক সহায় প্ৰদানৰ অনুৰোধ তামিলনাডুত কৰ্মৰত কাৰ্বি আংলং জিলাৰ একাংশ যুৱকৰ শোচনীয় অৱস্থা কৰ্মহীন গৃহহীন হৈ এমুঠি অন্ন আৰু মূৰটো সুমুৱাবলৈ এডোখৰ ঠাইৰ বাবে হাহাকাৰ দুখ লগা পৰিস্থিতিত আশ্ৰয় প্ৰদান এজন হৃদয়বানৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি এতিয়া আগবাঢ়িছো প্ৰথম খবৰলৈ গ্ৰীণ জোন কাৰ্বি আংলঙত পোন প্ৰথমবাৰৰ বাবে কোভিড-19 ৰোগৰ অৱস্থিতি ধৰা পৰিছে প্ৰদীপ তামাং নামৰ এজন 24 বছৰীয়া যুৱকৰ দেহত জিলাবাসীৰ বাবে এয়া অতিকৈ ভয়ংকৰ আৰু দুৰ্ভাগ্যজনক খবৰ চেন্নাইত কৰ্মৰত প্ৰেম তামাং লকডাউনৰ মাজতে 16 মেত বিশেষ ৰেলযোগে গুৱাহাটীত আহি পাইছিল এই মুহূৰ্তত আজিৰ এই দিনটোত এক বিগ ব্ৰেকিং নিউজ গ্ৰীণ জোন কাৰ্বি আংলঙত পোন প্ৰথমবাৰৰ বাবে কোভিড-19 ৰোগৰ অৱস্থিতি ধৰা পৰিছে প্ৰদীপ তামাং নামৰ এজন 24 বছৰীয়া যুৱকৰ দেহত জিলাবাসীৰ বাবে এয়া অতিকৈ ভয়ংকৰ আৰু দুৰ্ভাগ্যজনক খবৰ চেন্নাইত কৰ্মৰত প্ৰেম তামাং লকডাউনৰ মাজতে 16 মেত বিশেষ ৰেলযোগে গুৱাহাটীত আহি পাইছিল গুৱাহাটীৰ পৰা আন 22 জনৰে সৈতে এই ডিফুলৈ আহিছিল ডিফু মেডিকেল কলেজৰ পৰা প্ৰয়োজনীয় স্বাস্থ্য পাতি পৰীক্ষাৰ অন্তত হোটেল সিংহাসনত কোৱাৰেণ্টাইনত ৰাখিছিল আটাইকেইজনক যোৰহাট মেডিকেল কলেজত তেজৰ নমুনা পৰীক্ষাত 23 জনৰ ভিতৰত প্ৰেম তামাঙৰ কোভিড-19 পজিটিভ আহে ডিফু মেডিকেল কলেজ হস্পিটেলত এই খবৰ নিশ্চিত কৰা বুলি কাৰ্বি পৰিষদৰ সিএম তুলিৰাম ৰংহাঙে টুইটযোগে জানিবলৈ দিছে লগতে আন 22 জনকো পুনৰ 14 দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হৈছে সিএম তুলিৰাম ৰংহাঙে কয় যে হেবুলি কাৰ্বি আংলংবাসী ৰাইজে ইয়াক লৈ আতংকিত থাকিব নালাগে আৰু কয় যে আটাই সজাগ আৰু সতৰ্ক থাকিলেই হ'ল অৰুণ লেখে আৰু জাসন ইংহে ৰিপৰ্ট কাট নিউজ এক নহয় দুই বা 10 নহয় 100 বা 1000 নহয় সম্পূৰ্ণ 2267 কিলোমিটাৰ পথ অতিক্ৰম কৰি আহিবলৈ সাজু হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ 7জনীয়া যুৱকৰ এটা দল আহিব দুচকীয়া চাইকেল চলাই টকাৰ অভাৱত পেটত ভোক আছে তথাপি স্বগৃহ পোৱাৰ হেপাহ আৰু লকডাউনৰ বাবে কৰ্মস্থল বন্ধ হৈ কৰ্মহীন হৈ পৰাৰ লগতে থকা ভাড়া ঘৰৰ মালিকে উলিয়াই দিয়াত বাধ্য হৈ লবলগীয়া হৈছে এই কঠোৰ সিদ্ধান্ত ইফালে দিনৰ ভাগত মূৰৰ ওপৰত প্ৰখৰ ৰ'দ আনহাতে ভোক ইতিমধ্যে চেন্নাই অতিক্ৰম কৰি আহিছে যুৱক দল যাত্ৰা অবিৰাম ঘৰ অভিমুখে বাটত ঠাই ঠাই মানৱ সেৱা আগবঢ়োৱা বেচৰকাৰী সংগঠনে আগবঢ়োৱা বিনামূলীয়া খাদ্য গ্ৰহণ কৰি পেটৰ ভোক নিবাৰণ কৰি আহি আছে এনে দুখজনক পৰিস্থিতিত কাৰ্বি আংলং সিএম তুলিৰাম ৰংহাঙৰ পৰা সহায়ৰ হাত আগবঢ়াইছে এই সকল যুৱকে ধৰমহানসি SBI একাউণ্ট 3825461699 নম্বৰ আৰু IFC কোড নম্বৰ SBIN 0007229 নম্বৰ দি সহায়ৰ বাবে আকুল প্ৰাৰ্থনা জনাইছে উপায়ন্তৰ যুৱকসকলে পেন নং তই এটসি লাসি থ্ৰিৰিং সিটা মেথাং সাইকেল পেন হেম কচিৰাং জি আপনসি বৰ ই নং পাব লাসি ইলে তুম কাৰ্বি আংলং কে ECC থাকে হাই তুলিৰাম ৰংহাং মতে কেতে কিদিং আতুমা ফান কাচুনিং ৰি কে লাপু হেলো জংসি মেথাং খাই হিজান আংবং কাচিং হন কাজিন সো দো পুলতে প্রাপজিন পেন আসাবসো আকেরা কেলং জি আফানসি চুনিং রি লো নেলে তুম সাতগাং পেন বাহিনী দো বয়থলাংসো পেন বাঙা থম দো কুটিপি পেন বাহিনী দো নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ হঠাৎ লকডাউনৰ ঘোষণাই বহিৰাজ্যত কৰ্মৰত একাংশ যুৱকসকলৰ জীৱনকালৰ চকৰি হৈ পৰিছে বৰ হৃদয় বিদাৰক ইফালে কৰ্মহীন গৃহহীন হৈ পৰাৰ দুখ আনফালে পেটত ভোকৰ জুই শ হাজাৰ কিলোমিটাৰ পথ কেৱল খোজকাঢ়িয়ে স্বগৃহলৈ ঘূৰি অহাৰ অনুসন্ধানৰ বাবে চেন্নাইস্থিত অসম ভৱনলৈ
অসম ভৱনত একাংশ আৰক্ষীৰ কটু ককৰ্থনা আৰু লাঠিৰ কোব খাই পুনৰ তাৰ পৰা ওলাই আহি দিক বিদিক হেৰুৱাই খুচকাঢ়ি ঘূৰি ফুৰোতে কি হল জানিবলৈ চাহক এই প্ৰতিবেদন মনত দুখ পেটত ভোকৰ জিয়া জুই লৈ তামিলনাডুৰ থান্ডালাম জিলাৰ আনাম নগৰত কৰ্মৰত যুৱকসকল লকডাউনৰ বাবে হঠাৎ কৰ্মহীন গৃহহীন অসম চৰকাৰে ঘোষণা কৰা অনুসৰি ৱেবছাইট যোগে নিজৰ বিতং তথ্যৰে পত্ৰ পূৰণ কৰিও সঁহাৰি নাপালে এই সময়লৈকে অসম চৰকাৰে দিয়া হেল্পলাইন নম্বৰত ফোন কৰিলেও বহু সময়ত সঁহাৰি নাপায় কেতিয়াবা পালেও ধৈৰ্য ধৰাৰ কথা কয় কিন্তু ধৈৰ্য এওঁলোকে ধৰিব নোৱাৰে কাৰণ এওঁলোক এতিয়া কৰ্মহীন থকা ঘৰৰ ভাড়া আদায় দিব নোৱাৰাত ওলাই যাবলৈ কোৱা হ'ল ঘৰৰ মালিকে অটোত চিনাকি মানুহক মোবাইল যোগে যোগাযোগ কৰি গম পালে চেন্নাইৰ অসম ভৱনত শ্ৰমিকসকলৰ বাবে ৰেল টিকেটৰ ব্যৱস্থা কৰি আছে অসম চৰকাৰে থান্ডালাম জিলাৰ আনাম নগৰৰ পৰা 50 কিলোমিটাৰ পথ খোজকাঢ়ি আহি অসম ভৱন পালে পথত সেই সময়তে একাংশ সংবাদকৰ্মীয়ে পাই এওঁলোকৰ পৰা বিতং তথ্য তথা অৱস্থা বুজি লোৱাৰ পিছত প্ৰায় 1000 টকা খৰচ কৰি খোৱা খাদ্যখিনি খাবলৈ দিলে তাৰ পিছত এই সকল সংবাদকৰ্মীৰ পৰামৰ্শ মতে অসম ভৱনত প্ৰৱেশ কৰিলেও প্ৰথমটো গেটত কৰ্তব্যৰত আৰক্ষীয়ে এওঁলোকৰ পৰা সকলোবোৰ জনাৰ পিছত প্ৰৱেশৰ অনুমতি দিলে কিন্তু ভিতৰত কৰ্তব্যৰত আৰক্ষীয়ে কোনোমতে প্ৰৱেশ কৰিবলৈ নিদিলে অসম ভৱনৰ ভিতৰলৈ এই সকল আৰক্ষীৰ পৰা ককৰ্থনা তথা কোব খাই এওঁলোকে দুখ আৰু হাহাকাৰ মনেৰে পথলৈ ওলাই আহোঁতে লগ পালে এজন হৃদয়বানক চিনি নাপালেও এওঁলোক অসমৰ বুলি অনুমান কৰি তেওঁ চলাই অহা ইনোভা গাড়ী ৰখাই বিতং পৰিচয় ল'লে যুৱকসকলৰ হৃদয়বান লোকজনৰ নাম জয়ন্ত ঘোষী ঘৰ কাৰ্বি আংলং জিলাৰ বোকাজানত মানৱীয়তাত গদগদ লোকজনে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ কথাও নাভাবিলে চলাই অহা গাড়ী তুলি নিজ ঘৰত আশ্ৰয় দিলে হয় সম্প্ৰতি এই 6-7 জনীয়া যুৱক দল আছে জয়ন্ত ঘোষী নামৰ লোকজনৰ ঘৰত যুৱ শ্ৰমিক দলে স্বগৃহলৈ ঘূৰি আহিবলৈ ব্যৱস্থা কৰি দিবৰ বাবে অসম চৰকাৰ তথা কাৰ্বি স্বায়ত্ত পৰিষদ চৰকাৰক কাটৰ অনুৰোধ কৰিছে তথা এই কথা কাট নিউজক জানিবলৈ দিয়ে তামিলনাডুত ভুক্তভোগী যুৱক মেম্বাৰ বি ষ্টেফান টেৰনৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ Looking for your household essentials? MS Phangcho Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Phangcho Stationery, Rongkhelang, Difu, Manja Road, Karbi Anglong. Ganj Shopping Mall is a Gulf of Assam enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজুৱালৈ আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ
কাৰ্বি আংলং জিলা পশুপালন বিভাগৰ তৎপৰতা খেতিয়কৰ গৰু গাইৰ অচিন ৰোগত ৰোগাক্ৰান্ত নহবলৈ সময়ে সময়ে বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি আহিছে টিকাকৰণ কাৰ্যসূচী এনেদৰে এইবাৰো লুম্বাজং পৰিষদ সমষ্টিৰ দিছামা 2 এলেকাৰ ৰং আলিৰ চাৰমেন হানছে গাঁৱত মঙ্গলবাৰে টিকাকৰণ কাৰ্যসূচী সম্পন্ন কৰা হয় বিভাগীয় চিকিৎসক তথা চিকিৎসাকৰ্মী তথা বিষয়ববীয়াসকলে সম্প্ৰতি সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাতো গাহৰি পালকসকলে আফ্ৰিকান সোয়াইন ফিভাৰক লৈ আতংকিত পৰিস্থিতি ইফালে মানৱ শৰীৰত কৰোনা তথা কোভিড-19ৰ সংক্ৰমণ আতংক আনফালে দুখীয়া লোকসকলৰ অৰ্থনৈতিক সম্বল গাহৰিৰ স্বাস্থ্য ৰক্ষাক লৈ গাহৰি পালকসকল আতংকিত হোৱাটো স্বাভাৱিক এনে সময়তে বিভাগীয় ফালৰ পৰা জিলাখনৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰি আহিছে সজাগতা সভা গাহৰি ৰোগৰ এই সজাগতা অনুষ্ঠানতে গৰু গাইৰ টিকাকৰণ কাৰ্যসূচী সম্পন্ন কৰি আগন্তুক দিনলৈ খেতিয়কৰ মৰমৰ গৰুহাল তথা গাইৰ স্বাস্থ্য ৰক্ষাৰ বাবে আগতীয়া প্ৰতিকাৰ ব্যৱস্থা কৰা হয় কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰে মিলি পশুপালন চিকিৎসক তথা বিষয়ববীয়াই গাহৰি পালকসকলক গাহৰি পালনৰ ক্ষেত্ৰত অৱলম্বন কৰিবলগীয়া কৌশল আৰু ৰোগ সংক্ৰমণৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা তথা সজাগতা প্ৰদান কৰা হয় সভাত কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি টিংকু ইংটি সাধাৰণ সম্পাদক চৰণ সিং ৰংপি প্ৰমুখ্যে বিভাগীয় চিকিৎসক তথা বিষয়া দিলীপ মহন্ত ডাক্তৰ এন্থনী ভাংচো ডাক্তৰ ৰাজেন্দ্ৰ খাং ডাক্তৰ ডেভিড বৰদলৈ ডাক্তৰ চেৰডিহুন ইংটিপি ডাক্তৰ মনিকা দিছপি আৰু ডাক্তৰ ৰাজীৱ ক্ৰ অংশগ্ৰহণ কৰে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো মহামাৰীৰ ৰূপ ধাৰণ কৰা মাৰাত্মক কৰোনা ভাইৰাছ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দীৰ্ঘদিনীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত দিন হাজিৰা কৰি কোনোমতে পেটে ভাতে খাই জীৱন ধাৰণ কৰি থকা দুখীয়া পৰিয়ালৰ মাজত খাদ্য সংকটে দেখা দিছে এই দুখীয়া পৰিয়ালৰ মানুহখিনিক সকাহ দিবৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নমাটি সমষ্টিৰ অন্তৰ্গত বিথিলাংছৰ 2 নং ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনস্থ 9খন গাঁৱৰ দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ উদ্যোগত আৰু পৰিষদৰ কাৰ্যবাহী সদস্য লুনসিং তেৰণৰ সহযোগত ডেনগাঁও বহিমুখী সমবায় সমিতিৰ ফালৰ পৰা 9খন গাঁৱৰ দুখীয়া পৰিয়ালৰ প্ৰতিটো পৰিয়ালৰ মাজত 10 কেজি চাউল আৰু 1 কেজি দালি বিতৰণ কৰা হয় আজি নমাটি সমষ্টিৰ অন্তৰ্গত বিথিলাংছ 2 নং ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনস্থ আদায় হানছে এলপি স্কুল খেলপথাৰত খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰে কাৰ্যবাহী সদস্য লুনসিং তেৰণে উক্ত কাৰ্যসূচীত সহযোগ কৰে নমাটি মণ্ডল বিজেপি সমিতিৰ উপসভাপতি প্ৰদীপ ইংটি বিথিলাংছ 2 নং ভোটগ্ৰহণ কেন্দ্ৰৰ সভাপতি মেনসিং হানছে আৰু ডেনগাঁও বহুমুখী সমবায় সমিতিৰ সদস্য পানীৰাম তেৰাং 10 কেজি চাউল আৰু 1 কেজি দালি লাভ কৰা গাঁও কেইখনৰ নাম ক্ৰমে জৰ্মন তেৰণ গাঁও পানজুৰি কছাৰী গাঁও লাংহিন ক্ৰ গাঁও আদায় হানছে গাঁও কাইবং ক্ৰ গাঁও ৰংজেহন গাঁও নাৰএট ইংটি গাঁও কমাৰ হানছে গাঁও চমাংৰংপি গাঁও আৰু চাৰমন সিংনাৰ গাঁও নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ